ফুলকবিৰ সৈতে চিকেন খুব এটা সুন্দৰ ৰেচিপি আশা কৰিছোঁ সকলোৱে এবাৰ চাব ভিডিঅ'টো শেষলৈকে খুব সহজভাৱেই বনাইছোঁ মই পিঁয়াজ আদা নহৰু জিৰা জালুক জিৰা ধনিয়া সিমানখিনি মছলাত মই বনাইছোঁ আৰু বৰ বেছি একো লোৱা নাই লৈছোঁ ফুলকবি পিঁয়াজকেইটা ভাজি লৈছোঁ পিঁয়াজ দুটা লৈছোঁ যিহেতু চিকেন কম আধা কেজিতকৈও কম চিকেন আৰু চিকেনটো মোৰ ছাল থকা চিকেন যিটো পুৰি লোৱা আধা কেজিতকৈও কম চিকেন গতিকে পিঁয়াজ দুটাই লৈছোঁ বেছি ডাঙৰ পিঁয়াজ নহয় সৰু পিঁয়াজ মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম ভাজি তাত নিমখ হালধি জিৰা ধনিয়া জালুক আদা নহৰু সকলোখিনি দি মই ভাজিম যিটো কেঁচা আদা নহৰুৰ যিটো কেঁচা গুণ যোৱালৈকে মই ভাজিম ভজাৰ পিছত মই তাতে মাংসখিনি দি দিম মাংসখিনি যেতিয়া সিজিব তেল ওলাব তাৰ পিছতহে মই ফুলকবি দিম মাংসটো আধা সিজা হোৱাৰ পিছত দিব নালাগে আচলতে যিহেতু ফুলকবি সিজোতে বেছি সময় নালাগে মাংসটো সেইকাৰণে ভালদৰে সিজিবলৈ দিব পিঁয়াজটো যাতে গলি যায় সেইটো চাব মাংসৰ লগতে যাতে পিঁয়াজখিনি গলি যায় যিটো মাংসৰ তেল ওলাবলৈ দিব তাৰ পিছতহে ফুলকবিখিনি দিব তেতিয়া খাবলৈ খুব সুন্দৰ হয় মাংসখিনি সিজাৰ পিছতহে মই ফুলকবিখিনি দিছোঁ যিটো তেল ওলাইছিল তাৰ পিছত মই এড কৰিছোঁ ফুলকবিও বৰ বেছি নাই দিয়া ফুলকবি কেইপা এনেকৈ ফুল হৈ থাকিবলৈ দিব ভাঙি নিদিব বা কুকাৰত নিদিব যিহেতু ব্ৰইলাৰ মাংস কুকাৰত নিদিলেও হয় সেইকাৰণে ভাজিব যাতে ভাজোতেই সিজি যায় দেখিছে ন সিজিছে দেখিলে গম পায় যে মাংস আৰু ফুলকবি সিজিছে সমানে আলু দিছোঁ এটা এনেকৈ লৰাব মছলাখিনি যাতে একেলগ হৈ যায় সোমাই যায় ঢাকুন মাৰিব মাজে মাজে লৰাই থাকিব ঢাকুন মাৰিব মাজে মাজে লৰাই থাকিব এনেকৈ ভালদৰে ফ্ৰাই হ'ব দিছোঁ মই পানী এতিয়া দিব নালাগে ভালদৰে ফ্ৰাই হোৱাৰ পিছত পানী দিব লাগিব এতিয়া মই 1 গিলাচ পানী দিছোঁ পানী বৰ বেছি দিব নালাগে বৰ বেছি পানী দিলে সেয়া হয় খাবৰ কাৰণে সেইকাৰণে গ্ৰেভি নিচিনাই কৰিছোঁ এতিয়া ফুলকবিৰ ছিজন গতিকে খায়ো ভাল লাগে মাছৰ লগতো ভাল লাগে খাই চিকেনৰ লগতো ভাল লাগে ফুলকবিটো এনেও ভাল লাগে খাই খালি সোমাব লাগে নিমখটো মছলাটো সোমাব লাগে তেতিয়া আৰু ভাল লাগে এতিয়া ভালদৰে উতল আহিবলৈ দিব যদি ধনিয়া পাত দিব বিচাৰে দিব পাৰে মই দিয়া নাছিলোঁ কিন্তু যদি দিয়ে মছলাটো যিমান পাৰে কম ব্যৱহাৰ কৰিব তেতিয়া খাবৰ কাৰণে ভাল হ'ব যিটো গোন্ধ থাকি যায় কেনেকুৱা পালে জনাবচোন চাই আপোনালোকে ভিডিঅ'টো চাই যদিহে নতুন ছাবস্ক্ৰাইব কৰিব চেনেলটো